গুড মৰ্নিং আমি এটা গৈ আছোঁ মেঘালয় আহিছে এটা ফূৰ্তি ঠিক আছে চাই থাকিব মেঘালয়ত লগ পাম আজি ৰাতিপুৱা আমি ওলাইছিলোঁ গুৱাহাটীৰ পৰা ফি ফি ফললৈ আৰু আজি আমাৰ মেইন টাৰ্গেট আছিল ফি ফি ফল যোৱা আৰু গুৱাহাটীৰ পৰা ফি ফি ফলৰ প্ৰায় ডিষ্টেঞ্চ আছিলে 190 কিলোমিটাৰ বা 200 কিলোমিটাৰ মানে 6 ঘণ্টা লাগে আৰু আমি এতিয়া সোমালোঁ মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিল আৰু যান্ত্ৰিকতাৰ পৰা ওলাই আহি চাওক কি ধুনীয়া এটা মেঘালয়ৰ পৰিৱেশ চাৰিওফালে পাহাৰ ইমান এটা মনোমোহা দৃশ্য আৰু এনেকুৱা ৰাস্তা সৰু সৰু ৱাটাৰফলৰ ওপৰত বাইক চলোৱাৰ মজাই বেলেগ পুৰা মজা একদম অফ ৰোড এতিয়া আমি ক'ত আহিলোঁ গম পাই দেখাই আছোঁ আপোনাক এতিয়া আহিলোঁ ফি ফি ফল এইটো ফি ফি ফল আহিবলৈ এতিয়া ফি ফি ফলত সোমাইছোঁ ফি ফি ফলত আপোনাক লগৰ নাজাৰা দেখাই আছোঁ তলত যাই কিনে এণ্ট্ৰি ফিজ 100-200 ল'লে দুজনৰ চাব দেই এটা বস্তু মই য'ত বহি আছোঁ ন ইয়াৰ পৰা দুটা বস্তু লক্ষ্য কৰক এইফালে চাওক কি ধুনীয়াকৈ ৱাটাৰফল ফি ফি ফলটো আৰু এইফালে চাওক কি ধুনীয়াকৈ সূৰ্যটো ওলাইছে আমি যিমানে ওচৰত গৈ আছোঁ আমাৰ ৱাটাৰফলৰ চাউণ্ডটো কি ধুনীয়াকৈ বাঢ়ি গৈ আছে শুনকচোন ভালকৈ মন দি কেনে কি কোন ৰাস্তা বাইকখন থৈ কেনে বহুত দূৰত আহিব লাগে মোটামুটি 20 মিনিট খোজ কাঢ়িব লাগে এইটো ৱাটাৰফলত আহিবৰ কাৰণে ফি ফি ফলত আহিবৰ কাৰণে এনেকুৱা দেখাই আছোঁ মই আপোনালোকৰ আমি তলত যাই আছোঁ এতিয়া গাইছ আপোনালোকে কেতিয়াবা যদি মেঘালয় আহিছে তেতিয়াহ'লে এইটো ফল কেতিয়াও মিছ নকৰিব আপোনালোকে এইটো ফি ফি ফল কেতিয়াও মিছ নকৰিব কি মজা কি ধুনীয়া ফি ফি ফলত কিবা হৈ আছে ৱাটাৰফলটো কিমান ধুনীয়া চাওকচোন এইটো ultimate যাব ইচ্ছা নাই যাওঁ আৰু বহুত ৰাতি হ'ল গাইছ ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈকে বাই টাটা